বিজেপি দল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া বেছি মৰম কৰে তেওঁলোকক মুখ্যমন্ত্ৰী বনায় তেওঁলোকক মন্ত্ৰী বনায় তেওঁলোকক চিফ দিয়ে তো সেইকাৰণে আগৰ বাজপেয়ী বিজেপি আৰু বৰ্তমানৰ অমিত শ্বাহ মোদী বিজেপিৰ মাজত বহুত পাৰ্থক্য আছে বহুত মানুহে কৈছে কি এই বিজেপিক ধ্বংস কৰিব ক্ষমতা সদায় নাথাকে যিদিন এইখন চৰকাৰৰ পৰা ক্ষমতাত যাব সেইদিনে বিজেপি মানে দেখা পাব যে একদম ৰাইজৰ হৃদয়ৰ পৰা আঁতৰি যাব আৰু ৰাইজে তেনেকুৱা সামাজিকভাৱে বহিষ্কাৰ কৰিব আপোনালোকে ভাবিব নোৱাৰে আমাৰ যাত্ৰাৰ পিছত চৰকাৰে নিজৰ যাত্ৰা আৰম্ভ কৰিছে সেইটোৱে প্ৰভাৱ যে আমাৰ যাত্ৰাৰ পিছত এতিয়া চৰকাৰে নিজৰ যাত্ৰা আৰম্ভ কৰিছে আমাৰ যাত্ৰাৰ পিছত ৰাইজক ভয় খুৱাবলৈ এতিয়া বিদ্যুতৰ বিল বঢ়াই দিছে বিভিন্ন আমাৰ যাত্ৰাৰ পিছত এতিয়া কমলক্ষদেৱ পুৰকায়স্থ ভায়েকৰ ওপৰত একশ্যন লৈছে ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত একশ্যন লৈছে এইটো এটা প্ৰমাণ কৰিছে কি যে বিজেপি চৰকাৰ ভয় খাই গৈছে আৰু সেইকাৰণে তেওঁ ভয়ৰ ইংগিত আমি পাই আছোঁ আজি মোৰ ওপৰত কেছ দিছে আমি আদানী আৰু আম্বানীৰ বিষয়ে আমি বিৰুদ্ধে আমি মাত মাতি থাকোঁ এতিয়া কোনোবা এটা নিউজ চেনেলৰ পৰা আমি ডেফমেশ্যন কেছ বা ভয় খাম নেকি আমি আদানী আৰু আম্বানীৰ বিৰুদ্ধে মাত মাতোঁ আদানীৰ পৰা আমি ভয় নাখাওঁ আম্বানীৰ পৰা ভয় নাখাওঁ এতিয়া আমাক ডেফমেশ্যন কেছ লৈ আমাক ভয় খাবলৈ বিচাৰে